গাঁও অঞ্চলৰ শ শ বিদ্যালয়সমূহ কোনে বন্ধ কৰিছে? বিজেপিয়ে। গাঁৱৰ মাজে মাজে তিনিআলিৰ মদৰ দোকান কোনে আৰম্ভ কৰিছে? বিজেপিয়ে। প্ৰত্যেক বস্তুতে টেক্স লগাই দুখীয়া দৰিদ্ৰক জুৰুলা কোনে কৰি পেলালে? বিজেপি চৰকাৰে। কোন মন্ত্ৰী এমএলএৰ ওপৰত গৰু চুৰিৰ অভিযোগ উত্থাপন হৈছিল? বিজেপিৰ মন্ত্ৰী এমএলএৰ ওপৰত। কাৰ প্ৰধানমন্ত্ৰীৰ ওপৰত ভোট চুৰিৰ অভিযোগ উত্থাপন হৈছিল? বিজেপিৰ প্ৰধানমন্ত্ৰীৰ ওপৰত। CAAৰ জৰিয়তে লাখ লাখ বিদেশীক কোনে নাগৰিকত্ব দিছে? বিজেপিয়ে। জনজাতিকৰণ কৰিম বুলি ৰাইজক কোনে ঠগিলে? বিজেপিয়ে। গেছৰ চিলিণ্ডাৰ কাৰ দিনত হ'ল 1200 টকা? বিজেপিৰ দিনত। ঔষধৰ দাম 4 গুণ কাৰ দিনত বাঢ়িল? বিজেপিৰ দিনত। জাতি ধৰ্মৰ ওপৰত ভিত্তি কৰি অসমখনত সাম্প্ৰদায়িক পৰিস্থিতিৰ সৃষ্টি কোনে কৰি আছে? বিজেপিয়ে। চৰকাৰে কেতিয়াবা কেতিয়াবা ৰাইজৰ বিপক্ষেও কাম কৰে, কেতিয়াবা সপক্ষেও কাম কৰে। যদি ৰাইজৰ সপক্ষে কৰা কামৰ শতাংশ বেছি হয় তেন্তে নিশ্চিত ৰাইজে সেই ব্যক্তিজনক বিপুল ভোটত জয়যুক্ত কৰিব।